হাই গাইজ, পিংকি চিম্পল লাইফষ্টাইলত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আজি গধূলিৰ পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। একদম সৰু এটা ভিডিঅ' দিছোঁ, মিনি ব্লগ। আপোনালোকে ভিডিঅ'টো পূৰা চাব, স্কিপ নকৰাকৈ। পিছত মোক কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনেকুৱা হ'ল, আপোনালোকে কেনেকুৱা পালে। তো আজি মই গধূলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে গধূলি অলপ কাম আছিলে, তো ভাবিছোঁ ভিডিঅ'টো এটা ষ্টাৰ্ট কৰি দিওঁ। তো লতি কাটি আছোঁ আৰু নতুন এটা বস্তু বনাইছিলোঁ আজি, সেইটোৱে হয়, চাই লওক। এইটো মই ভাপৰ পিঠা বনাইছোঁ, মই কেতিয়াও কিন্তু বনোৱা নাই। তো ভাপৰ বনাইছোঁ, হ'ল, ভালেই হ'ল, টেষ্টি হ'ল খাবলৈ, কিন্তু মোৰ টিফিনত অলপ লাগি গ'ল, কিন্তু ভাল লাগিছে খাই পিনি। আৰু লতি কাটি আছিলোঁ, লতিটো বনাম কালি মই, তো কালিৰ কাৰণে আজিয়ে ৰেডি কৰি থৈ দিছোঁ। লতি হওক আৰু কচু শাক হওক, আগদিনা কাটি থ'লেই মানে কামখিনি মানে আমাৰ বহুত আগবাঢ়ি যায়। মই সদায় তেনেকুৱা কৰোঁ, সেইটো কাৰণে মোৰ কামখিনি তাৰ পিছদিনালৈকে একো নাথাকে আৰু কামখিনি পটাপট শেষো হৈ যায়। কচু শাক হওক, লতি হওক, সেইবিলাক বহুত টাইম লাগে কাটিবলৈ। আৰু গধূলি টাইমত আমি এনেও অলপ ফ্ৰী থাকোঁ, তো সেইখিনি কাম কৰি ল'লে ভাল হয়। তো সেইটো কাৰণে মই গধূলিয়ে কচু শাকখিনি মানে যেতিয়া ফ্ৰী থাকোঁ, টিভি চাই থাকোঁ সন্ধিয়া টাইমত, সেইটো টাইমতে আৰামত বহি পিনি কচু শাক হওক, লতি হওক, মই কাটি থৈ দিওঁ। তো লতি কাটিবলৈ এনেও বহুত টাইম লাগি যায়। তো সেইখিনি কৰি পিনি আহি গৈছোঁ পাকঘৰত। আজি বনাম ৰাতি দালি আৰু খিচিৰি আৰু ডিম আমলেট। সেইটো আজি আমাৰ ৰাতিৰ ডিনাৰ। দুপৰীয়া যিখিনি বনাইছিলোঁ সেইখিনি দুপৰীয়াই শেষ হৈ গৈছে, খালি সৰু মাছ বনাইছিলোঁ, সেইটো কেইটামান থাকি গৈছিলে। তো সেইটো দিতো নহ'ব, তো একো বনাবলৈ মোৰ মনো যোৱা নাই। তো পটককৈ ভাবিছোঁ দালিয়া খিচিৰি বনাই দিওঁ। তো দালিয়া মই আধা ঘণ্টা আগত তিয়াই থৈ দিছিলোঁ। এইফালে মগু দালি ভাজি লৈছোঁ, ভাজি পিনি অলপ ধুই পেলাই দিছোঁ পানীটো। আৰু অংকিতে ক'লে মোৰ বোলে দালিয়া খিচিৰিৰ লগত ডিম আমলেট খাম, নহ'লে বেলেগ এটা কিবা চব্জি। তো মই চব্জি বনাবলৈ মোৰ সময় নাই, তো ডিম অনাই লৈছোঁ দোকানৰ পৰা। তো ডিম আমলেট কৰি দিম এতিয়া। আৰু দালিয়া খিচিৰি আৰু কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব। মই কিন্তু বহুতেই ভাল পাওঁ, এনেই খিচিৰি যিটো ভাল পাওঁ সেয়াতছে মই দালিয়া খিচিৰি বেছি সোৱাদিষ্ট পাওঁ খাবলৈ। মই কিন্তু আজি একো চব্জিও দিয়া নাই, চব্জি দি পিনিও বহুত টেষ্টি লাগে খাবলৈ। তো এইবাৰ দেওবাৰ দিন বিশেষ এটা বজাৰ কৰা হোৱা নাই। আৰু কচু, ৰঙালাও সেইবিলাক মানে খিচিৰি দিলে বেছি ভাল লাগে। তো বন্ধাকবি আছিলে, মই দিয়া নাই বন্ধাকবিটো। তো এনেই চিম্পুলি বনাই দিছোঁ, কিন্তু বহুত টেষ্টি হৈছিলে খাবলৈ। তো এইফালে এতিয়া পানী চানী দি দিছোঁ আৰু পিঁয়াজো কাটি ল'ম। আৰু দালিটো ধুই পিনি তাৰ ফেনটো পেলাই দিছিলোঁ অলপ, তাৰপিছত দালিয়াটো দি দিছোঁ আৰু নিমখ, হালধি আৰু জলকীয়া দি পিনি একেবাৰে চিটি এটা মাৰি দিম। তাৰপিছতে পিঁয়াজ কাটি ল'ম ডিম আমলেটৰ কাৰণে। আৰু যোনে নতুন মোৰ ভিডিঅ'কেইটা চাই আছে, মোৰ ভিডিঅ'টো চাই আছে, তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ চেনেল আছে, ময়ো গৈ পিনি আপোনালোকক নিশ্চয় ছাবস্ক্ৰাইব কৰি দিম। কিন্তু 24 আৱাৰ্ছ মোক সময়টো দিব লাগিব আপোনালোকে, তাৰপিছতে মই আপোনালোকক ছাবস্ক্ৰাইব কৰি আহিম। কিন্তু যোনে কৰা আছে, মোৰ আগৰ পৰা মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা আছে, তাহাঁতৰ অসংখ্য ধন্যবাদ। বহুত মোৰ ফালৰ পৰা মৰম ধন্যবাদ, বহুতেই। তো আৰু যোনে নতুন আছে, তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰি দিব আৰু এটা লাইকো কৰি দিব। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে কমেণ্ট পঢ়ি মোৰ ভাল লাগে, কিন্তু আপোনালোকে কমেণ্ট নকৰে, লাইক নকৰে। তো প্লিজ মোক ভিডিঅ'কেইটা মানে অলপ লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু বহুত কষ্ট কৰি মই ভিডিঅ' কৰোঁ, মোৰ একোৱে নাই, না ষ্টেণ্ড আছে না কিবা এটা আছে। তো ভাবিছোঁ পিছত যে এটা ল'ম ষ্টেণ্ড, কিন্তু এটা ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয়। আৰু যিহেতু ইমান গৰম পৰিছে, সেই গৰমত বহুতেই কষ্ট হয়। উপায় নাই, কৰিব লাগিব। মোৰো এটা চখ আছে যে মই সেইটা কৰোঁ, এটা ভিডিঅ' কৰোঁ, মোৰ এটা চেনেল হওক, মোক চবেই চিনি পাওক, মোৰ ভিডিঅ' চাওক। সেইটো ভাল লগাৰ কাৰণেহে মই কৈছোঁ। আৰু ডিম আমলেটৰ কাৰণে ইয়াতে পিঁয়াজ লৈ লৈছোঁ। সেইটোতে পিঁয়াজখিনি কাটি মানে টুকুৰা কৰিব নালাগে, ভাল চাৰিফাল কৰি দি দিছোঁ। আৰু এই বস্তুটো মই বহুতেই ভাল পাইছোঁ, কিবা এটা বস্তুত মানে দিলে হয়, একদম মিহিকৈ কটা হৈ গৈছে, পটককৈ কটা হৈ গৈছে। সেইটো কিন্তু মোৰ লগত এতিয়া নাথাকিব, সেইটো দি দিম অংকিতক মই। তাতে মানে কিবা আলু হওক বা পিঁয়াজ চিয়াজ ইয়াতে মিহি কৰি খাব পাৰিব। নহ'লে কটাৰী দি কাটিবলৈ অকণমান ৰিস্ক হৈ যায়, নোৱাৰিব চাগে কাটিবলৈ। তো মই কৈছোঁ এইবাৰ তোক এইটো দি দিম, বোলে ঠিক আছে, এইটো মোক দি দিবা। সেইটো দি আলু বোলে কাটিবলৈ মই ফ্ৰাই কৰি খাম। তো মই কিন্তু আলু কেতিয়াও কটা নাই, মই ক'লোঁ হৈ যাব চাগে, 2 বা 3 বাৰ মাৰিবি, বেছি মাৰিব নালাগে। আৰু মেগী হওক, পাস্তা যদি খাবলৈ মন যায়, তাতে পিঁয়াজ মিহি কৰি ল'ব পাৰিব।
আৰু মই চব ইয়াতে 2টা ডিম আমলেট কৰিছোঁ, 2টা ডিম অংকিতৰ কাৰণে। সি মানে ক'লে 2টা ডিমহে কৰি দিবলৈ, আৰু তাহাঁতক বিশেষকৈ মই আমলেট 2টা ডিমেৰে কৰি দিওঁ, আৰু অংকিতৰ কাৰণেও কৰিছোঁ, আৰু এইটো মোৰ কাৰণে মই 1টা ডিম দি কৰিছোঁ। আৰু এওঁ ডিম আমলেট নাখায়, এওঁ খালি এনেই খাব। তো সেইটো মোৰ কাৰণে, আৰু এইটো অংকিতৰ কাৰণে, ৰক্ষিতৰ কাৰণে। এওঁ ভেন্দি ভাজি কৰিছিলোঁ দুপৰীয়া, সেইটো দি খাই আছে। মোৰ কাৰণে এটা লৈ লৈছোঁ, আৰু কুকাৰত অকণমান লাগি আছিলে, সেইটো লৈ লৈছোঁ। বহুত ভাল হৈছিলে খাবলৈ। তো মই অকণমান চেলিকি চাইছিলোঁ, তো মই পেলাম কেলৈ, ভালকৈ চাফা কৰি লৈ লওঁ গোটেইখিনি কুকাৰৰ পৰা। আৰু আহি গৈছোঁ বাচনকেইটা ধুবলৈ। তো আজি বিশেষ এটা ডাঙৰ কৰা নাই মই ভিডিঅ'টো, একদম সৰু এটা ভিডিঅ' দিছোঁ। আপোনালোকৰ যদি ভাল লাগে তেতিয়া এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। তো আজি মই ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ। টাটা বাই বাই, গুড নাইট। এতিয়া মই আপোনালোকক গুড নাইট কৈ আছোঁ, কিন্তু মোৰ কাৰণে তেতিয়া গুড নাইট হ'ল, আপোনালোকৰ কাৰণে দিনতে আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া চাগে গুড ইভিনিং হ'ব। কিছুমানৰ গুড ইভিনিং হ'ব, কিছুমানৰ আফটাৰনুন হ'ব। মই 8টা বজাত ডেইলি ভিডিঅ' আপলোড কৰোঁ, আপোনালোকে 8টা বজাত মোৰ ভিডিঅ' পাই যাব। তো কেতিয়াবা 8 পিচ হ'ব পাৰে, 10-5 মিনিট, কিন্তু বিশেষকৈ মই 8টা বজাতে বেছিকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে সকলোৱে মোক চাব, আৰু সকলোকে অসংখ্য ধন্যবাদ মোৰ ফালৰ পৰা, যে মোৰ ভিডিঅ' কেইটা আপোনালোকে চাই মোক মৰম ভাৱ এটা দিয়ে, মোৰো ভাল লাগে। তো আজিলৈ টাটা বাই বাই। বহুত কথা পাতিছোঁ, বহুত কিবাকিবি কৈ দিলোঁ। তো বাই বাই। আৰু কিচেনটোও মই চাফা কৰি লৈছোঁ গোটেইখিনি, ভালকৈ বাচনকেইটা ধুই পিনি। বিশেষ মানে মোৰ ডাঙৰ নহয় পাকঘৰটো, একদম সৰু। মই টাটা বাই বাই কৰি কিন্তু তাৰপিছত কথা কৈ ষ্টাৰ্ট কৰি দিছোঁ, চৰি কৈ আছোঁ। মানে বিশেষ এটা ডাঙৰ পাকঘৰ নহয়, একদম সৰু পাকঘৰ। মই কেতিয়াবা মোৰ হোম টুৰটো মই দিম আপোনালোকক। কোনে মোৰ হোম টুৰটো চাবলৈ বিচাৰে মোক এটা কমেণ্ট কৰি জনাব, মই দেখাম আপোনালোকক। একদম সৰু পাকঘৰ হয়, সেইটো কাৰণে মানে তাতে বহু এডজাষ্ট কৰিব মোৰ প্ৰব্লেম হৈ যায়। তো উপায় নাই, ইয়াতে মই বাচনকেইটা ধুই উল্টাইছোঁ। আৰু বাচন ধোৱাৰ সেইটোও আছে, তাতে গোটেইখিনি বাচন নলয়, কেইটামানে সৰু সৰুহে, ডাঙৰকেইটাতো নলয়। তো মই সেইফালে কেইটামান বাচনকেইটা ধুই পিনি ইয়াতে থৈ দিছোঁ, আৰু গোটেইখিনি গেছ মুচি চাফা কৰি লৈছোঁ। অলপ তেল আছিলে, খিচিৰি সম্বাদ দিছিলোঁ পাঁচফোৰণৰ, সেইটো কাৰণে কেৰাহীটো মই